স্বাগতম জনাইছো আপোনাক আমাৰ এনস আপলোডৰ আজিৰ এইটো ভিডিঅ'ত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনাৰ সৈতে আলোচনা কৰিম যে ভোটাৰ আইডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড অথেন্টিকেশন বা লিংক কৰাৰ সময়ত ফৰ্ম সাবমিট হোৱাৰ পাছত যেটো আপুনি ৰেফাৰেন্স নাম্বাৰ পাইছিলে সেই ৰেফাৰেন্স নাম্বাৰটো যদি আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখা নাই বা যদি স্ক্ৰিনশ্বট মাৰি ৰাখিছে আৰু এতিয়া ষ্টেটাস চেক কৰাৰ পাছত ৰেকৰ্ড নট ফাউন্ড দেখুৱাই আপুনি কি কৰিব আৰু এই সমস্যাৰ সমাধানটো কি আজিৰ এই ভিডিঅ'টোত মই আপোনাৰ সৈতে আলোচনা কৰিম তো फ्रेंड्स মই নিজে ভোটাৰ হেল্পলাইন এপছত মোৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ বাবে ফৰ্ম 6B সাবমিট কৰিছিলো আপোনালোকে নিশ্চয় দেখিছে মোৰ যোৱা ভিডিঅ'টোত তো সেইটো ভিডিঅ'ত মই যদি ৰেফাৰেন্স নাম্বাৰ পাইছিলো সেই ৰেফাৰেন্স নাম্বাৰটো যদি মই আজিৰ দিনত ষ্টেটাস চেক কৰো মোৰ ষ্টেটাস শো কৰে কিন্তু যেতিয়া মই সাবমিট কৰিছিলো সাবমিট কৰাৰ এদিন দুদিন লৈকে মই ওয়েট কৰিছিলো ৰেকৰ্ড নট ফাউন্ড দেখুৱাইছিলে মই বাৰবাৰ চেক কৰি চাইছিলো ৰেকৰ্ড নট ফাউন্ড দেখাইছে 3-4 দিন পাছত মই ষ্টেটাস চেক কৰিছো তাত এপ্লিকেশন ষ্টেটাস শো কৰিছে এতিয়া যদি মই আকৌ ৰিফৰ্ম সাবমিট কৰিবলৈ যাও তাত লগে লগে শো কৰি দে যে মই অলৰেডি ফৰ্ম সাবমিট কৰিছো তো আপোনাৰ তেনেকৈ হ'ব পাৰে যদি আপুনি ভোটাৰ হেল্পলাইন এপছত বা এনভিএছপি পোৰ্টেলত বা ভোটাৰ পোৰ্টেলত যদি আপুনি নিজে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড অথেন্টিকেশন বা লিংক কৰাৰ বাবে আপুনি ফৰ্ম সাবমিট কৰিছিল যদি আপুনি ৰেফাৰেন্স নাম্বাৰটো আপোনাৰ হেৰাইও গৈছে বা যদি ৰেফাৰেন্স নাম্বাৰ আছে কিন্তু এটা শো নকৰে একো প্ৰবলেম নাই আপুনি যদি ৰিফৰ্ম সাবমিট কৰিবলৈ যায় যদি তাত দেখায় যে আপুনি অলৰেডি সাবমিট কৰি লৈছে আপুনি টেনচন নকৰিব অটোমেটিক লিংক হৈ যাব আৰু যদি ৰিজেক্ট হয় তেতিয়া হলে আপুনি ৰিফৰ্ম আকৌ সাবমিট কৰিব পাৰিব আৰু ৰিফৰ্ম যেতিয়া সাবমিট হ'ব তেতিয়া আপোনাক আকৌ নতুন ৰেফাৰেন্স নাম্বাৰটো দি দিব যেতিয়ালৈকে এখন একসেপ্ট বা ৰিজেক্ট নহব তেতিয়ালৈকে আপুনি নতুন ফৰ্ম সাবমিট কৰিব নোৱাৰিব মানে আপুনি যেটো ফৰ্ম সাবমিট কৰিছে সেই ফৰ্মখন এতিয়াও প্ৰসেসিংত আছে আপুনি টেনচন কৰিব নালাগে যদিও আপোনাৰ ওচৰত ৰেফাৰেন্স নাম্বাৰ নাই বা যদি আপোনাৰ ওচৰত ৰেফাৰেন্স নাম্বাৰ আছে আৰু আপুনি ষ্টেটাস চেক কৰাৰ পাছত ৰেকৰ্ড নট ফাউন্ড দেখুৱাই আপুনি ওয়েট কৰিব 4 দিন 5 দিন 6 দিন এক সপ্তাহ আপুনি ওয়েট কৰিব ইয়াৰ পাছত আপুনি ষ্টেটাস চেক কৰিব ৰেফাৰেন্স নাম্বাৰে যদি ষ্টেটাস চেক কৰাৰ পাছত আপোনাৰ এপ্লিকেশন ষ্টেটাস শো নকৰে তথাপি আপুনি টেনচন নকৰিব কাৰণ এটো এবাৰ ফৰ্ম আপুনি সাবমিট কৰি লৈছে আৰু এটো কোনো নিৰ্দিষ্ট এতিয়ালৈকে ডেট দিয়া হোৱা নাই এটো তাৰিখ শেষ হেতু কোনো নিৰ্দিষ্ট এতিয়ালৈকে কৰা নাই তো फ्रेंड्स আপোনালোকে টেনচন নকৰিব কাৰণ বহুতৰে ৰেফাৰেন্স নাম্বাৰটো হেৰাই গৈছে আৰু বহুতে ষ্টেটাস চেক কৰাৰ পাছত ৰেকৰ্ড নট ফাউন্ড দেখুৱায় এটো টেনচন কৰাৰ কোনো কথাই নাই কাৰণ এটো ফৰ্ম এবাৰ সাবমিট হৈয়ে গৈছে এটো একসেপ্ট বা ৰিজেক্ট হোৱাৰ আগলৈকে নতুন ফৰ্ম সাবমিট কৰিব নোৱাৰিব মানে আপুনি যেটো সাবমিট কৰিছে হেতু এতিয়াও প্ৰসেসিংত আছে সেইবাবে আপুনি টেনচন কৰিব নালাগে তো আজিৰ ভিডিঅ'টোত এইটো ইনফৰমেশন দিব বিচাৰিছিলো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ